हेलो फ्रेंड्स, मैं हूं आप लोगों का पीके और मैं आप लोगों को कुछ बताना चाहता हूँ। ओह हाँ, आप लोगों को लग रहा है कि ये कौन है। ये मेरे साथ दोस्त है, टेडी दोस्त। आप लोगों को लग रहा होगा कि मैं हिंदी में क्यों बात कर रहा हूँ, হয়নে নহয়? আপোনালোকৰ লাগিব চাগে যে মই হিন্দীত কিয় কথা পাতিছোঁ, অসমীয়াত কিয় কথা পতা নাই। তেন্তে হ'লে মই এটা কথা কওঁ যে এইটো চেনেল মই অকল অসমীয়া ভাষাতে নবনাম। এইটো মই আগন্তুক পৰ্যায়ত মই হিন্দী ভাষালৈ লৈ যাম। হিন্দী আৰু অসমীয়া মই দুটাতে এইটো চেনেল আগবঢ়াম। আৰু দ্বিতীয় কথাটো হৈছে যে এই চেনেলটো মই কমপ্লিটলি সৰ্বপ্ৰথমবাৰৰ কাৰণে মই ইউটিউবত ভিডিঅ' দিছোঁ ফেচ টু ফেচ। কাৰণ মোৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই, মোৰ কথা ক'ব নাজানো। মই ভিডিঅ' কেমেৰাটো দেখাৰ লগালগ মোৰ কনফিউজন হৈ যাওঁ, মই কি কৈ আছোঁ, বা বহুতখিনি তেনেকুৱা ধৰণৰ অসুবিধা হৈ যায়। বা ধৰি লওক কণ্টেণ্টটো মই ভাবি গৈ থাকিম, মই গৈ থাকিম, কিন্তু গৈ থাকোঁতে কি হ'ব, কিছুমান এনেকুৱা এটা যোৱাবাৰ আপোনালোকে চাইছে চাগে, ছেকেণ্ড ভিডিঅ'টো মোৰ আছে ন, ডেঞ্জাৰ চেল্ফি কি আছিলে, চেল্ফি ৰেষ্ট্ৰিক্টেড জ'ন লোকেশ্যন শ্বুটিং মিউজিক ভিডিঅ' বুলি যিটো ছেকেণ্ড মোৰ যিটো ভিডিঅ' দিছোঁ মই। চ' সেই ছেকেণ্ড ভিডিঅ'টোত কি হৈছে আপোনালোকে দেখিছেই, উখল মাখল পৰিৱেশ। তাৰপিছতে ধৰি লওক খবলা খবলিটো মই গৈ পেলাই কিবা কিবি কৈ দিছোঁ, উখল খবল বুলি কৈ দিছোঁ। তো তেনেকুৱা এটা কণ্ডিশ্যন, মানে কি হয়, মানুহৰ কণ্টেণ্টটো মই কৈ থাকোঁতে অলপ অসুবিধা হয়, বিকজ মই একদম নতুন চেনেল, মই আগতে মোৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই। এতিয়া মই ক'বলৈ আহোঁ প্ৰথম কথা যে মই বিহাইণ্ড দ্য চিনছ উইথ পিকে কিয় এই চেনেলটো বনাইছোঁ। চ' চাই থাকক আপোনালোকে মোৰ লগত বিহাইণ্ড দ্য চিনছ উইথ পিকে। ঠিক আছে, এতিয়া মই ক'বলৈ লৈছোঁ যে এই চেনেলটো মই এটা কাৰণেই বনাইছোঁ যে এই চেনেলটোৰ দ্বাৰা আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোত কেনেধৰণে কামখিনি হয়, কেনেধৰণে কামখিনি সকলো ক্ৰিউৱে কৰে, টেকনিকেল পাৰ্চনছখিনিয়ে কেনেকৈ কৰে, মানে বিহাইণ্ড দ্য চিনছ এখন চিনেমা, এটা মিউজিক ভিডিঅ'জ, এখন শ্বৰ্ট ফিল্ম চলি থাকিলে সেইখনৰ আঁৰত থকা ব্যক্তিকেইজন, যেনে ধৰি লওক ডি অ' পিজন হওক, ডি অ' পিজনৰ লগত থকা এজন হওক, আমাৰ লাইটৰ যি 4জন 5জন 6জন 7জন 8জন যিকেইজন হয়, তেওঁলোকে কিমানখিনি কাম চম্ভালি থাকিবলগীয়া হয়, প্ৰডাকশ্যনত কিমান মানুহ লাগে, প্ৰি প্ৰডাকশ্যনত কিমান মানুহ লাগে, পষ্ট প্ৰডাকশ্যনত কিমান মানুহ লাগে। চ' চিনেমাখন কেনেধৰণে বনাবলগীয়া হয়, তেওঁলোকৰ ছিষ্টেম কেনেকুৱা থাকে, তেওঁলোকে কোনটো প্ৰথমে কৰে, স্ক্ৰিপ্ট কেনেকৈ কৰিবলগীয়া হয়, তাৰপাছত আহিলে মিউজিক কেনেদৰে দিব, তাৰপিছত আহিলে আৰ্টিষ্টৰ ভইচ ডাবিং থাকিব, তাৰ আগতে আপোনাৰ চিনেমাখন বা চিৰিয়েল বা আপোনাৰ মিউজিক ভিডিঅ' তাত শ্বুটিং আৰম্ভ হ'ল। চ' শ্বুটিংখিনি কৰিব লাগিলে, চ' শ্বুটিংখিনি কৰাৰ আঁৰত বহুতখিনি কথা থাকে। আমাৰ এনেই লাগে যে শ্বুটিংটো এনেই জাষ্ট সৰ্বসাধাৰণতে হৈ যায়, কিন্তু শ্বুটিং সৰ্বসাধাৰণতে তেনেকৈ নহয়। সৰ্বসাধাৰণতে আমি যেনেকৈ ভাবোঁ তেনেকৈ নহয়। আগতে সৰুতে মই ভাবিছিলোঁ শ্বুটিং এনেকৈ হৈ যায়, কিন্তু নহয়। মোৰ সবিশেষ, মই কি পঢ়োঁ, মই কি কৰি আছোঁ বৰ্তমান, সবিশেষ মই আপোনালোকক পিছত জনাম। কিন্তু তথাপিও এতিয়া মই এটা কথা জনাই থওঁ যে চিনেমাৰ আঁৰৰ বহুত কাহিনী থাকে, চিনেমা এখন বনোৱাৰ আঁৰৰ বহুত কষ্ট লুকাই থাকে, বহুত পৰিশ্ৰম লুকাই থাকে। আপোনালোকে হয়তো গম নাপায়, এখন চিনেমা কৰোঁতে আপোনাৰ ক্ৰিউ মেম্বাৰ যি থাকে, ক্ৰিউ মেম্বাৰ আপোনালোকৰ বহুত থাকে, গম পায়। আৰ্টিষ্ট যদি 3জন 4জন কেতিয়াবা এটা দিনত যদি শ্বুট কৰে, সেই 4জনৰ লগত কমচে কম 60জন ক্ৰিউৱে হ'বলগীয়া হৈ যায়, 60জন ক্ৰিউৱে লাগি যায় কেতিয়াবা, কাৰণ লৈ পেলাই। আপোনাৰ এনেকুৱা কিছুমান অৱস্থা হৈ যাব, তাত আমাৰ লাইটৰে 12জন মানুহ লাগিল, 11জন লাগিল, কেমেৰাৰ লগতে আৰু 3জন, কমচে কম কেমেৰাৰ লগতে 4জন 5জন মানুহ লাগিল, ডাইৰেক্টৰৰ লগত 3জন 4জন মানুহ লাগিল, ঠিক তেনেকৈ প্ৰডাকশ্যনৰ লগত কমচে কম 6-7জন মানুহ লাগিল। চ' তেনেকৈ এটা ক্ৰিউ বহুত ডাঙৰ হৈ যায়। আৰু মই এই চেনেলটো বনোৱাৰ অকল মোৰ এটাই উদ্দেশ্য যে এই চেনেলটোত কেনেদৰে মই বিহাইণ্ড দ্য চিনছ, ডেট মিনছ হৈছে আপুনি কেনেধৰণে মই এখন চিৰিয়েল, চিনেমা, যিকোনো প্ৰকাৰৰ এনেকুৱা ধৰণৰ চলি থকা অৱস্থাত মই আপোনালোকক কি ধৰণৰ বস্তু দেখুৱাব পাৰিম। যিহেতু এখন চিনেমা, এখন চিৰিয়েল আৰু এটা গান শ্বুটিং কৰি থকা অৱস্থাত সকলো ব্যক্তিৰ তাত সোমোৱাটো
শ্বুটিং জ'নত সোমোৱাটো সেইটো একচুৱেলি সেইটো নিবিচাৰে কোনেও বা সেইটো সোমাবলৈ নিদিয়ে যিহেতু মই নিজেই সেইকণ ভগৱানে মানে সাহস দিছে সোমাবৰ কাৰণে আৰু নিজেও কিবা কিবি কামত জড়িত হৈ থাকোঁ সেইকাৰণে মই সেইকণ সৌভাগ্য বুলি ক'ম আৰু সকলোলৈকে মই সেইকণ ধন্যবাদ দিম আৰু যোনে যোনে মোক এতিয়া বৰ্তমান যোনে যোনে মোক এই ব্লগটো আগবঢ়াত মোক সহায় কৰিছে আৰু আগলৈও মোক সহায় কৰিব আৰু সকলো যিকেইজনে মোক ভৱিষ্যতলৈ এইখিনি কাম কৰি যোৱাত মোক সহায় কৰিব তেওঁলোককো মই বহুত বহুত ধন্যবাদ এতিয়াই মই জনালোঁ আৰু লগতে ময়ো ভাবোঁ যে আপোনালোকেও মোৰ লগত জড়িত হৈ থাকিব এই চেনেলটোৰ লগত কাৰণ এই চেনেলটোত মই এডুকেশ্যনেল পাৰ্পছো বহুতখিনি বস্তু শিকাম আজিকালি ফিল্ম ইণ্ডাষ্ট্ৰিটো যেতিয়া আগবাঢ়িব সকলোৰে কাৰণে ভাল আজিকালি আগবাঢ়িছেও যথেষ্ট আগবাঢ়িছে আজি জুবিন দা আজি যতীন দাহঁতৰ তাৰপিছতে ইমান ধুনীয়া ধুনীয়া চিনেমা ওলাই গৈছে চ' সেই চিনেমাখিনি এটা বেলেগ এটা লেভেল হৈ গৈছে চিনেমাখিনিৰ চ' সেইখিনি কৰিবৰ কাৰণে এতিয়া ল'ৰা ছোৱালীবোৰ উঠি আহিছে এতিয়া ল'ৰা ছোৱালীবোৰে জানিব বিচাৰে যে কি হৈ আছে একজেক্টলি কি হয় তাত চ' মই এইটো চেষ্টা কৰোঁ যাতে সকলোৱে সেই বস্তুখিনি বুজি পাওক এটা ইকুইপমেণ্টছ যাতে বুজি পাওক যে কেনেদৰে হয় শ্বুটিংটো কি বস্তু তাত প্ৰয়োজন হয় কেনেকুৱা ধৰণৰ কষ্ট কৰিবলগীয়া হয় আৰু আটাইতকৈ এটা কথা কওঁ এই শ্বুটিঙৰ সময়ত যিমানখিনি কষ্ট হয় ন সেইখিনি কিন্তু কষ্ট নহয় যদি কোনোবাই বাইক ৰাইড কৰি ভাল পায় কোনোবাই যদি এডভেঞ্চাৰ কামখিনি যদি কৰি ভাল পায় তেন্তে মই এই পিকেই কওঁ যে এইখিনিও এটা এডভেঞ্চাৰ আৰু এই এডভেঞ্চাৰটোৰ এইটো এক্সপিৰিয়েঞ্চ আপোনালোকে বেলেগত কোনো নাপায় যোনে এইটো লাইন কৰি লৈছে যোনে এইটো প্ৰফেশ্যন কৰি লৈছে তেওঁলোকে মোৰ ভিডিঅ'টো চাবা ছাবস্ক্ৰাইব কৰিবা সকলোকো ক'লোঁ মোতকৈ বয়সত ডাঙৰসকলক ক'লোঁ আপোনালোকেও ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো বজাই দিব যাতে মোৰ ভিডিঅ'খিনি সন্মুখত আপোনালোকে সোনকালে পায় আৰু মই মোৰ ফালৰ পৰা এটাই চেষ্টা কৰিম যাতে মই অহৰহ ভিডিঅ' দিব পাৰোঁ যিমানেই পাৰোঁ মই সোনকালে আৰু অহৰহ দিব পাৰোঁ আৰু কোৱালিটি বেষ্ট দিব পাৰোঁ সেইটোৱে মই আপোনালোককো মই ক'লোঁ সেইটো মোৰ ফালৰ পৰা মই প্ৰতিশ্ৰুতি দিলোঁ সেইটো মই কৰিম আৰু কেইটামান মই কথা কওঁ যে আমাৰ কিছুমান জেগাত য'ত মই কামত যাওঁ সেইটো সময়ত ব্লগটো কৰি থাকোঁতে আপোনালোকক দেখুৱাই থাকোঁতে মোৰ অলপ অসুবিধাও হয় কাৰণ যিহেতু মোৰ অলপ গধুৰ বস্তু মই অলপ থাকে মোৰ হাতত চ' কি হয় সেইটো সময়ত মানে এখন সোঁহাতখনে মই ধৰি পেলাই ব্লগটো কৰোঁতে মোৰ যথেষ্ট অলপ অসুবিধা আছে কিন্তু মই অসুবিধা নেওচিও আপোনালোকৰ কাৰণে মই ব্লগটো বনাই গৈছোঁ আৰু মোৰো এটা হেঁপাহ যে সকলোকে দেখুৱাওঁ যে ব্লগটোত মই এনেকুৱা কৰিছোঁ আৰু বিশেষকৈ অসমীয়া আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো অসমীয়া বোলছবি জগতখন যাতে আমাৰ ঊৰ্ধ্বতম দিশত যায় সেইটোৱে মই আশা কৰিলোঁ আৰু আপোনালোকেও মোক সহায় কৰিব আৰু মই কষ্ট হ'লেও ছাউণ্ডৰ কিছুমান প্ৰব্লেম পাইছে আপোনালোকে দ্বিতীয় ভিডিঅ'টোতো আপোনালোকে ছাউণ্ডৰ কিছু প্ৰব্লেম পাইছে বিশেষকৈ কাৰণ মই এক্সট্ৰা মাইক্ৰফোন মই ইউজ কৰা নাছিলোঁ মোৰ মোবাইলৰ মাইক্ৰফোনেই মই ইউজ কৰিছোঁ আৰু এডিটো মই মোবাইলতে কৰোঁ বৰ্তমান সময়ত আৰু সেইটো কাৰণে মই এটা মাইক্ৰফোন অতি সোনকালে ল'ম আৰু আপোনালোকক খুব সুন্দৰকৈ কথাখিনি যাতে মই কৈ যাব পাৰোঁ সেইবাবে মই যোগাৰ কৰিম অতি কম সময়ৰ ভিতৰত সেইকাৰণে আপোনালোকৰ জাষ্ট আশীৰ্বাদ লাগে আৰু আপোনালোকৰ সহায় সহযোগিতা লাগে আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে এই চেনেলটো নিষ্ক্ৰিয় আপোনালোকৰ সহায় সহযোগিতা লাগে আৰু মৰম লাগে চেনেহ লাগে সকলোখিনি লাগে সেইটো কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু চাই থাকিব আপোনালোকে বিহাইণ্ড দ্য চিনছ উইথ পিকে ধন্যবাদ